সকলোকে নমস্কাৰ জনাই মোৰ এটি সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুৱাতে উঠি আজি বেলেগ কাম কৰা নাই, এই ভাগ কামহে কৰি লৈছোঁ। হাতত এটা পলিথিন লৈ লৈছোঁ। লগত ল'ৰাটো আছেই নহয় অকণমান আমনি কৰিবলৈ। তাক আইতাকৰ লগত বহাই থৈ আহিছিলোঁ, কিন্তু কি হ'ব গুচিয়ে আহিল নহয়। এইবিধ ফল আজিকালি লুপ্ত হৈছে বুলিবই পাৰি, বজাৰত দেখি পাবলৈয়ে নাই। মই পিছে সৰুতে এইবিধ ফল খাই পাইছিলোঁ, তাৰপাছতে ইয়াতহে আহি দেখিছোঁ। নাহিবা, মই তোমাক নাহিবলৈ কথা। গছজোপা যিহেতু লতা জাতীয় হয়, সেইকাৰণে বহুত ঠাই আগুৰে আৰু সেইকাৰণে দেউতাই কাটো কৰি আছে। কাটি দিয়া আগতে এইকেইটা ছিঙি লৈছোঁ আৰু লগতে কেৰ্কেটুৱাৰ যিহে উৎপাত, সিহঁতৰ পেটত সোমায়ে আজৰি হ'ব এতিয়া। পকিবলৈ ভালদৰে পোৱাই নাই, তথাপিও সিহঁতে খাই গোটেইখিনি আনি এনেদৰে ঠাৰি গুচাই অকণমান কাপোৰে মোহাৰি লৈছোঁ। ধুই ল'লে অকণমান পানী টাইপৰ হয়, ৰ'দত দিব লাগে। মই যিহেতু ৰ'দত নিদিয়াকৈ কৰিম সেইকাৰণে, আৰু বহুত বেছি কম পৰিমাণে মছলা ইউজ কৰিছোঁ। হালধি, ৰেড চিলি পাউডাৰ, নিমখ আৰু জিৰা ধনিয়া এনেকৈ অকণমান বগা সৰিয়হ দি দিছোঁ। তেনেদৰে কৰিম আৰু জলকীয়াটো মই পাছত দিম। জলকীয়া মোৰ হাতত যিহেতু এতিয়া বৰ্তমান নাই, সেইকাৰণে এনেদৰে গোটেইখিনি মিৰিকা টেঙাৰ ওপৰত ঢালি লৈছোঁ আৰু এয়া গৰম কৰি থোৱা তেলখিনিও ঢালি লৈছোঁ। ভাজিলে পেলপেলীয়া টাইপৰ হৈ যায়, সেইকাৰণে মই এনেদৰে তেল ঢালিয়ে কৰিছোঁ। আপোনালোকে নিমখত দিও কৰিব পাৰে, নিমখত 3-4 দিন ডুবাই ৰাখি ৰ'দত দিও কৰিব পাৰে, নহবা আগতীয়াকৈ ৰ'দত দিও তেনেদৰেও কৰিব পাৰে। মই পিছে আচাৰটো বনাইহে ৰ'দত দিম 3-4 দিন, তাৰপাছত বৈয়ামত ভৰাম। আজিলৈ আহিছোঁ, বাই।